মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অধ্যায় নম্বৰ 13 উদ্ভিদৰ পৰা পোৱা বস্তু এই অধ্যায়টোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো পাঠটোৰ আলোচনাৰ ভিডিঅ' দিয়া হৈছে। তো আজি আমি ইয়াৰে প্ৰশ্নাৱলীত থকা প্ৰশ্নসমূহ চাওঁ। তো ইয়াৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে মানুহৰ প্ৰধান আহাৰ কি আৰু মানুহে সেইবোৰ ক'ৰ পৰা পায়। তো ইয়াৰ উত্তৰ হ'ব মানুহৰ প্ৰধান আহাৰ হৈছে ভাত, ৰুটি, দাইল, শাক-পাচলি আৰু সেইবোৰ মানুহে উদ্ভিদৰ পৰাই পায়। দ্বিতীয় প্ৰশ্নটো হৈছে ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা 6বিধ উদ্ভিদৰ নাম। ইয়াৰ উত্তৰ হ'ব আমলখি, শিলিখা, তুলসী, নিম, মানিমুনি, ভেদাইলতা এইবোৰ। তো ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে মানুহে খেতি কৰা 10বিধ উদ্ভিদৰ নাম লিখা। তো ইয়াৰ উত্তৰ হ'ব ধান, গম, সৰিয়হ, তিচি, মাকৈ, মটৰমাহ, পালেং শাক, আলু, গাজৰ, ৰঙালাও এইবোৰৰ মানুহে খেতি কৰে। তাৰপিছৰ প্ৰশ্নটো হৈছে মিঠাতেল ক'ৰ পৰা হয়। উত্তৰ হ'ব মিঠাতেল সৰিয়হৰ পৰা হয়। তাৰপিছত আছে সূতা ক'ৰ পৰা হয়। তো সূতা কপাহৰ পৰা হয়। ইয়াৰ উপৰিও বেলেগ বেলেগ উৎসৰ পৰাও সূতা পোৱা যায়। তাৰপিছৰ প্ৰশ্নটো হৈছে উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰে। ইয়াৰ উত্তৰ হ'ব সকলো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। কাৰ্বন ডাই অক্সাইড গেছ প্ৰাণীৰ বাবে অপকাৰী আৰু এই গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। সেইবাবে বায়ুত কাৰ্বন ডাই অক্সাইড গেছ বাঢ়ি নাযায় আৰু অক্সিজেন গেছ কমি নাযায়। উদ্ভিদে এনেদৰে বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদে কেনেদৰে প্ৰকৃতি ৰক্ষা কৰে। তো ইয়াৰ উত্তৰ হ'ব যে উদ্ভিদ আৰু প্ৰকৃতিৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। উদ্ভিদ নহ'লে প্ৰকৃতিৰ কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। গছ-বনৰ ডাল-পাত সৰি মাটিত পৰি পচিলে মাটি সাৰুৱা হয় আৰু গছ-বন নাথাকিলে মাটি সাৰুৱা নহয়। গছ-বন নথকা ঠাইৰ মাটি বৰষুণ, ধুমুহা, বতাহে আঁতৰাই পেলায়। তেনে ঠাইত নতুন গছ-বন গজিব নোৱাৰে। গছ-গছনি, হাবি-বন থকা ঠাইত জীৱ-জন্তু বাস কৰে। তাৰোপৰি উদ্ভিদে বায়ু পৰিষ্কাৰ কৰে। জীৱৰ বাবে অপকাৰী কাৰ্বন ডাই অক্সাইড গেছ শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে। অক্সিজেন সকলো জীৱৰ বাবে প্ৰয়োজনীয় আৰু এইদৰে উদ্ভিদে প্ৰকৃতি ৰক্ষা কৰি আছে। ইয়াৰ পিছত শুদ্ধ অশুদ্ধ দিয়া আছে। সাত নম্বৰত শুদ্ধ অশুদ্ধ দিয়া আছে। প্ৰথমটো হৈছে যে উদ্ভিদ নাথাকিলে জীৱ-জন্তু জীয়াই থাকিব পাৰে নে নোৱাৰে। নোৱাৰে হ'ব। তো অক্সিজেন নে কাৰ্বন ডাই অক্সাইডৰ আন এটা নাম অম্লজান। অম্লজান মানে হ'ল অক্সিজেন। তাৰপিছত আছে প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে নে নিদিয়ে। দিয়ে হ'ব ইয়াৰ উত্তৰ। তাৰপিছত ঘ নম্বৰত আছে উদ্ভিদৰ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি নে নোৱাৰি। তো ইয়াৰ উত্তৰ হ'ব পাৰি। ইয়াৰ পিছত আমি 14 নম্বৰ অধ্যায়টো আলোচনা কৰিম।